কেতিয়াবা ভাবেনে কি আচৰিত ধৰণে সলনি হৈ গ'ল জীৱনটো? ক্লাছমেট, বন্ধু আদি শব্দৰ সলনি আজিকালি কলিগ শব্দটো বেছিকৈ ব্যৱহাৰ হয়। কলিগ ক্লাছ বাংক কৰাৰ সলনি আজিকালি কেজুৱেল লিভ ব্যৱহাৰ হয়। দেউতাৰ পৰা লোৱা টকাৰ সলনি আজিকালি দৰমহা আহিল। কোনোবাই ক'ৰবালৈ লগ ধৰিলেই যাবলৈ জঁপিয়াই উঠাজনে আজি হুমুনিয়াহ শৰাই ক'ব লগা হয়, ছুটি নাপাম। আগৰ সেই দেওবৰীয়াৰ আজৰি দিনটো আজিকালি এলেহুৱা উইকেণ্ড হ'ল। চাবলৈ গ'লে আছেইচোন সকলো। বিচৰা মতে চাকৰিটো, মাহৰ মূৰত দৰমহা, কিন্তু সময় ক্লাছ, ট্ৰেইনিং, ডিউটি আদিৰ মাজত মন গ'লেই লগৰবোৰৰ সৈতে ওলাই গৈ আড্ডা মাৰি থকা পুৰণা ল'ৰাটোলৈ মনত পৰে। দিনটো 10 বাৰ লগ পোৱা মুখবোৰক আজিকালি লগ পাবলৈ প্লেন বনাবলগীয়া হয়। এবছৰত এবাৰকৈ আমি লগ পাম, এইটোৱে যেন ডাঙৰ প্ৰাপ্তি বুলি নিজক পতিয়ন নিব লগা হয়। কিছুমান কথা, কিছুমান ভাল লগা তেনেই কম সময়ৰ বাবেহে আহে। যিমান আগুৱাই যাওঁ সিমানেই নিজৰ পৃথিৱীখনত কেৱল নিজক লৈ ঘূৰি থাকোঁ। বাস্তৱতাৰ কক্ষত লগ পোৱা বন্ধুৰ বাবে আমাৰ সময় ক'ত? কেতিয়াবা ভাবোঁ ইউনিভাৰ্চিটিৰ গেটখনতে চাগে সঁচা হাঁহিবোৰ এৰি আহিলোঁ। এতিয়া যি আছে সুখী হৈ থকাৰ আত্মপ্ৰতাৰণা নাইবা অভ্যস্ততা।